আজি মলিবাৰী বিটিচি সমষ্টিত ভেৰগাঁও জিলা ইউপিপিএলৰ নেতৃবৃন্দে বান পৰিস্থিতিৰ গ্ৰস্ত বান বিধ্বস্ত অঞ্চল পৰ্যবেক্ষণ কৰি ভেৰগাঁও জিলাৰ ইউপিপিএলৰ প্ৰাক্তন সভাপতি নন্দৰাম বড়ো আৰু ভেৰগাঁও জিলাৰ সাধাৰণ সম্পাদক এন্থনী বসুমতাৰীয়ে আমাৰ সাংবাদিকক কি ক'লে চাওক। এইটো এটা প্ৰাকৃতিক দুৰ্যোগ মানে এই বস্তুটো কি হৈছে সম্পূৰ্ণৰূপে ভেৰগাঁও সাব ডিভিজন অঞ্চলত যিমান অঞ্চলবোৰ সামৰি আছে বানপীড়িত প্লাবিত হৈছে আৰু ইয়াত বহুত জনসাধাৰণৰ ক্ষতি হৈছে। আমাৰ মেট্ৰ'জোঁট চৰকাৰে ইয়াৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে কৰি থকা হৈছে, তাৰ কাৰণে তদাৰকী আমাৰ কৰি থকা হৈছে। জিলা ইউপিপিএল হিচাপেও চোৱা চিতা কৰি থকা হৈছে আৰু প্ৰশাসনিক দিশৰ পৰা চৰকাৰৰ মুৰব্বী হিচাপে আমাৰ তেখেত ডাৱৈচা বড়ো ডাঙৰীয়া পৰিদৰ্শন কৰিছে, ইয়াত চোৱা চিতা কৰিছে আৰু যিখিনি ক্ষয় ক্ষতি সাধন হৈছে সেইটো সময় লাগিব সম্পূৰ্ণ কৰিবৰ কাৰণে। ইয়াৰ কাৰণে আমি কৈছোঁ কি সময় আৰু বতৰটো চাই পেলাই ইয়াৰ কাম কাজটো হয়তো আৰম্ভ হ'ব, আমি আশা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ। ইয়াৰ পূৰ্বৰ চৰকাৰখনে চাইণ্টিফিকভাৱে যিখিনি বান বনাইছিলে, মাথাউৰি বনাইছিলে, সেইখিনি মানে আগত ভুল কৰিছে, টেকনিকেল ডিফেক্ট আছিলে। তাৰ কাৰণে এতিয়া পানী কিছু অহাৰ লগে লগে ভাঙিছে, ছিঙিছে, বানপানীয়ে প্লাবিত কৰিছে। আমি এই যিখিনি ক্ষয় ক্ষতি হৈছে আৰু যিখিনি মানুহে প্লাবিত হৈছে সেই পৰিয়ালৰ মানে দুখ সমবেদনা কৰিছোঁ। সময় থাকোঁতে আমি ইয়াৰ কাৰণে ভৱিষ্যতে যাতে বতৰ বেয়া নকৰে আৰু যদি বতৰ বেয়া হয় আমি সাৱধান হ'বৰ কাৰণে তেওঁলোকক সকীয়াই দিছোঁ। ঠিক ভেৰগাঁও ডিষ্ট্ৰিক্টত মানে ভেৰগাঁও সাব ডিভিজনৰ অন্তৰ্গত আমাৰ সেই মদেবাৰী সমষ্টিত তাৰে আমাৰ মেজৰ কালাইগাঁও অঞ্চলত মোটামুটি 15-20খনমান ৰেভিনিউ গাঁও প্লাবিত হৈছে। তাৰে ভকতপাৰা মণ্ডল সিফালে হৈছে 2-3খনমান গাঁৱত। আৰু এইবাৰৰ বানপানী বেছি ক্ষতিগ্ৰস্ত হৈছে ৰাইজে। আমাৰ খেতি বাতি কৰিবৰ কাৰণে কঠীয়া পাৰা হৈছিল, এইবিলাক বেয়া হৈছে। ফিচাৰীৰ মাছবিলাক গুচি গ'ল, তো গতিকে বহুত লোকচান হৈছে। আৰু মোটামুটি 15-20খনমান গাঁৱৰ ৰাইজে অলৰেডি পানীৰ কবলত আছে। এতিয়া থাকিবলৈ ঘৰ নাই, ৰান্ধি খাবলৈ ঘৰ নাই। ইয়াৰ কাৰণে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰ যথেষ্ট কামবিলাক কৰি আছে। যিহেতু পৰ্যাপ্ত কৰ্মচাৰীবিলাক নাই, তেখেতসকলে বলে পৰা নাই। ইয়াৰ কাৰণে মই এজন সচেতন নাগৰিক হিচাপে আমাৰ কলাইগাঁও অঞ্চলৰ ৰাইজক বা মদেবাৰী সমষ্টিৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকেও চাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰক। আমাৰ মণ্ডল আছে, আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ মানুহ আছে, আমাৰ গাঁও অঞ্চলত গাঁওবুঢ়া আছে, আমাৰ BCDC চেয়াৰমেন, ভাইচ চেয়াৰমেন মেম্বাৰসকলে আছে। তো গতিকে আৰু আমাৰ VDP ছেক্ৰেটাৰীবিলাক আছে। তো যোগাযোগ ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি নিজাববীয়াভাৱে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। ৰাজনৈতিক দল হিচাপে যোৱাকালিৰ পৰাই দিনে নিশাই আমি কাম কৰি আছোঁ, ৰাইজক সজাগ কৰি আছোঁ যে বৰষুণ কমাৰ নাম লোৱা নাই আৰু ইয়াৰ চাইড বেছি আহিব। গতিকে ওখ স্থান চাই মিলি পিনি আপোনালোকে ৰিলিফ কেম্প বনাওক। আমাৰ কণ ল'ৰা ছোৱালীবিলাকে পানীত খেলি থাকে, তেখেতসকলে জ্বৰ চৰ ধৰিব পাৰে। গতিকে হস্পিটেলবিলাকতো ক'ৰবাত পানী সোমাইছে। গতিকে আমি চিনচিয়াৰ হোৱাটো ভাল। চৰকাৰীভাৱে ৰিলিফবিলাক আহিব, অলৰেডি তেখেতসকলে ছাৰ্ভে কৰি আছে। ইয়াৰ কাৰণে সকলো সচেতন ৰাইজক মই অনুৰোধ জনাইছোঁ বা আমাৰ যিমান কৰ্মীবিলাক আছে তেখেতসকলক অনুৰোধ জনাইছোঁ যে এটা নোট কেম্প বুলি কেমেৰা আছে, তাতে কেমেৰা কৰি মিলি পিনি DC SDC তেখেতসকলক দিয়ে বা আমাকো দিয়ে। আমি ক'ৰবাত গৰা খহনীয়া হ'ল, ক'ৰবাত দলং ভাঙিল, মাথাউৰি ভাঙিল বা কালভাৰ ভাঙিল, এনেকুৱা পুনৰ নিৰ্মাণ ব্যৱস্থাৰ কাৰণে ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা আমি DC ফাণ্ডৰ পৰা পাম। গতিকে এইবিলাক আমাক লাগিব। বাৰিষা যোৱাৰ পিছত গৰা খহনীয়া শেষ হোৱাৰ পিছত ফটো দিলেই নহ'ব, এতিয়া দিলে আমি বেছি গুৰুত্ব পাম। গতিকে সকলো পক্ষকে মই অনুৰোধ জনাইছোঁ চৰকাৰী মতে